মই সৃষ্টি স্যাৰ আৰু তোমালোকে চাই আছা সৃষ্টি স্যাৰ ক্লাसेस এতিয়া আমি এই আগৰ ভিডিওটো ৰিলেটেড অংকবিলাক আৰম্ভ কৰিম তোমালোকে এতিয়া বুজি গৈ থাকিবা আৰু বহিত নোট ডাউন কৰি গৈ থাকিবা কাৰণ যেহেতু লকডাউনৰ কাৰণে তোমালোকৰ লষ্ট হৈছে সেইখিনি চাওঁ দিয়াচোন কিমান কি কৰিব পাৰি তোমালোকে সহযোগ কৰা কাৰণ তোমালোকৰ অভিভাৱকবিলাকেও বহুত কষ্ট হৈছে টেনচন হৈছে এতিয়া চাবা তোমালোকে আমি এতিয়া কি কৰিম আমি বহুপদৰ কি শূন্য আৰু সহগৰ কি মাজত যি আছে মাজৰ সম্পৰ্ক আমি কি কৰিম আমি স্থাপন কৰিম বহুপদৰ শূন্য আৰু কি সহগৰ মাজৰ কি সম্পৰ্ক আমি স্থাপন কৰিম এটো চাবাচোন তোমালোকে ধৰিলে আমি px = ax² + bx + c এটো এটা কি বহুপদ ax² + bx + c এটা কি আমাৰ এটো বহুপদ আৰু ইয়াতে সদায় এনেকুৱা কি a ≠ 0 এটো হ'ব লাগিব এতিয়া এই বহুপদৰ শূন্য দুটা যদি আমি ধৰো শূন্য দুটা আমি ধৰিলো এটা তোমালোকে লিখিবা এনেকৈ ধৰা হ'ল কি শূন্য দুটা কি আলফা আৰু বিটা এতিয়া তোমালোকে চাবা এই যে আছে ইয়াতে এনেকৈ লিখিব পাৰো x - আলফা আৰু x - বিটা এইটো x - আলফা আৰু x - বিটা এই px ৰ উৎপাদক px ৰ কি উৎপাদক এইটো কি বহুপদ এইটো হল বহুপদ px = ax² + bx + c a 0 হ'ব নোৱাৰে এতিয়া যদি আমি ধৰি ললো যে এই বহুপদৰ শূন্য দুটা হল আলফা আৰু কি বিটা এতিয়া x - আলফা আৰু x - বিটা কি এই px ৰ কি হ'ব উৎপাদক তাৰ মানে কাৰ উৎপাদক হ'ব ax² + bx + c ৰ কি হ'ব এটা উৎপাদক হ'ব এতিয়া তোমালোকে চাবা এতিয়া বা এতেকে দিয়াচোন এতেকে ax² + bx + c = তোমালোকে ধৰা এনেকুৱা কয় কে ব্ৰেকেট দিবা x - আলফা * x - বিটা এনেকৈ লিখিবা এতিয়া তোমালোকে চাবা কেটো ইয়াতে থাকিল এই x ৰে এইখিনিক মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু মাইনাছ আলফাৰে এইখিনিক পূৰণ কৰিব লাগিব এতিয়া যাবা x - বিটা তোমালোক মই কিন্তু বহুত সৰু ল'ৰা ছোৱালীক যেনেকৈ দিয়ে তেনেকৈ পঢ়াইছো পৰীক্ষাত কিন্তু এইবিলাক ইমান ষ্টেপ লিখি থাকিব তোমালোকৰ সময় নহব চোৱা x এইটো x - বিটা মাইনাস এটো কি আলফা x - বিটা সমান চিন দিয়া মাল্টিপ্লাই কৰা কি হ'ব x * x x² x * আলফা কি হ'ব ইয়াতে আছে কি x ৰ আগত আছে প্লাস প্লাসে মাইনাসে কি হ'ব মাইনাস x * বিটা x বিটা তাৰ পিছত তোমালোকে চাবা এইটো মাইনাস x ৰ আগত আছে প্লাস মাইনাসে প্লাসে মাইনাস ইয়াতে আলফা * x তোমালোকে আলফা * x আলফা x লিখিব পাৰিবা x আলফা লিখিব পাৰিবা আলফা x মাইনাস আছে ইয়াতে মাইনাস আছে ইয়াতে মাইনাসে মাইনাসে প্লাস ইয়াতে আলফা বিটা এইটো তোমালোকে মাল্টিপ্লাই কৰিব পাৰা জানা তোমালোকে এইবিলাক সৰু ল'ৰা ছোৱালী 6 7 ৰ ল'ৰা ছোৱালীও জানে সেইটো ইয়াতে তোমালোকে লিখিবা k x² মাইনাসটো এনেকৈ দিয়া k x বিটা এইটো k x বিটা মাইনাস k আলফা x k x আলফা এনেকৈ লিখিব পাৰে মানবিলাক তাৰ পিছত কি লিখিবা প্লাস k আলফা বিটা এখন একদম ইজি k ৰে x² ক মাল্টিপ্লাই কৰিলা এইটো পালা k ৰে x বিটাক মাল্টিপ্লাই কৰিলা এইটো পালা
ইয়াতে আছিল প্লাছ ইয়াতে মাইনাছ প্লাছে মাইনাছে মাইনাছ তাৰপিছত ইয়াতে আছে প্লাছ আৰু ইয়াতে আছে মাইনাছ প্লাছে মাইনাছে মাইনাছ এইটো আছে কে এইটো আলফা এইটো এক্স আকৌ চাবা প্লাছে প্লাছে প্লাছ এইটো কে এইটো আলফা এইটো বিটা এতিয়া তোমালোকে চাবাচোন ইয়াতে অলপ সজাই ল'লে ভাল লাগে চব বস্তুৱে কি মানুহৰ জীৱনত গোটেই বস্তু তাৰমানে কি অলপ মানে চিষ্টেমেটিক হ'ব লাগে সজাব লাগে তেতিয়া দেখাত ভাল হয় তেনেকুৱা এতিয়া তোমালোকে চাবাচোন ইয়াৰ পৰা কি হ'ব ইয়াতে কে এক্স স্কোৱাৰ থাকিল হা এতিয়া তোমালোকে চাবাচোন ক'ৰ পৰা ক'ত কি কমন যাব ইয়াতে কিবা কমন যাব নেকি তোমালোকৰ চাই লোৱাচোন ইয়াত মই দেখিছোঁ কেটো কমন যায় যেন মোৰ মনে ধৰিছে এইটো আৰু এক্সটো কমন যায় যেন মোৰ মনে ধৰিছে মই ইয়াতে কি কৰিম গম পাইছেনে কেটো আৰু এক্সটো কি কৰিম কমন ল'ম কমন ল'লে এতিয়া তোমালোকে কি হ'ব ইয়াতে কি হ'ব মাইনাছ এইটো মাইনাছ আছেনে মাইনাছ এইটো কি লিখিম আমি এতিয়া বিটা তাৰপিছত কি লিখিম ইয়াতে আলফা লিখিম এতিয়া তোমালোকে চোৱা আলফাৰ আগত কি আছে কে এক্স আলফা ইয়াৰ আগত কি আছে মাইনাছে কি হৈ যায় প্লাছ হৈ যায় ইয়াতে তোমালোকে চোৱাচোন এনেকুৱাকৈ এইবিলাক আৰু বুজোৱা কথাই নহয় ইয়াতে প্লাছে মাইনাছে মাইনাছ এইটো হ'ল কি আলফা কে এক্স এইটো কি কে এক্স বিটা কি আছে মাইনাছ কে এক্স বিটা হ'ব মাইনাছ কে এক্স বিটা এই দুটা টাৰ্ম আমি সজাই লৈছোঁ ইয়াতে আৰু প্লাছ কি আছে কে আলফা বিটা মই অলপ লাহে পঢ়াইছোঁ কিয় আমাৰ গোটেই কিছুমান ল'ৰা ছোৱালী বুজিয়ে নাপায় সেইকাৰণে এনেকৈ বুজালে মই ভাবিছোঁ তেওঁলোকে বুজি পাব তোমালোকে বুজি পাব বুলি মই ভাবিছোঁ সেইকাৰণে অলপ লাহে বুজাইছোঁ পিছত আমি স্পীডত যাম এনেকুৱাকৈ এতিয়া চাবা এইটো টাৰ্মটো আমাৰ এনেকৈ আহি আছে এইটো আমি ইয়াতে লিখি দিয়াচোন এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এইটোত আমি ইয়াতে আছে ইজুৱেল টু এইটো পালোঁ এতিয়া ইয়াতে তোমালোকে লিখিবাচোন তলত লিখিবা তলত মোৰ স্পেচ নাই কাৰণে এনেকৈ লিখিবা তোমালোকে তলে লিখিবা এতিয়া এক্স স্কুৱেৰ এক্স এইটোৱে এক্স স্কুৱেৰ এক্স আৰু হগ দুয়োফালৰ যদি আমি তুলনা কৰোঁ কি পাম তোমালোকে চাই লোৱা তুলনা কৰিলে আমি কি পাম এইটো চোৱা ইয়াতে মই এনেকুৱা কৈ দিছোঁ ইয়াতে এক্স স্কুৱেৰৰ আগত কি আছে এ আছে ইয়াতে এক্স স্কুৱেৰৰ আগত কি আছে তাৰ মানে এৰ কাৰণে আমি কি লিখিব পাৰোঁ কে লিখিব পাৰোঁ বুজি পাইছা এৰ কাৰণে কি লিখিব পাৰোঁ তাৰমানে এইটো চোৱা এ এক্স স্কুৱেৰ আছে আৰু ইয়াতে আছে কে এক্স স্কুৱেৰ এতিয়া আমি সহগৰ তুলনা কৰিছোঁ এইটো মুছি দিয়া এক্স দুটা মুছি দিয়া তাৰ মানে কি এ ইকুৱেল টু কে একদম সিম্পল এইটো এনেকুৱা হ'ল তাৰপিছত নেক্সটটো আমাৰ কি থাকিল নেক্সটটো থাকিলে এইটো মই এইটো বক্স বনাই দিছোঁ তোমালোকে এতিয়া ধৰিব পাৰিবা এইটো কাৰ লগত হ'ব এইটোৰ লগত এইটো কি হ'ব ইয়াতে আছে বি এক্স আৰু ইয়াতে আছে কি মাইনাছ কে এক্স বিটা প্লাছ আলফা বা আলফা প্লাছ বিটা তোমালোকে যি লিখিবা এতিয়া চাবাচোন ইয়াতে বি এক্স ইজ ইকুৱেল টু কি আছে আমি কি লিখিলোঁ মাইনাছ কে এক্স আলফা প্লাছ বিটাই দিয়াচোন এইটো দেখাত ভাল দেখি এনেকুৱা এতিয়া তোমালোকে কি কৰিব এইটো এক্সৰ কি লাগিব হওক ইয়াতে লিখিছোঁ এক্সৰ হওক কি বি ইয়াতে এক্সৰ হওক কি মাইনাছ কে হয় আৰু কি আলফা প্লাছ বিটা এইখিনি পাইছা বুজি এতিয়া আমি ইয়াতে কি লিখিম বি ইজ ইকুৱেল টু মাইনাছ কে আলফা প্লাছ বিটা এইটোৰ কামটো হৈ গ'ল এক্স স্কুৱেৰৰ কাম হ'ল এক্সৰ কাম হ'ল তাৰমানে এক্স স্কুৱেৰৰ সহগৰ কামটো আমি কৰিলোঁ এক্সৰ সহগৰ কামটো কৰিলোঁ এতিয়া কি থাকিল ইয়াতে আমাৰ এটা বস্তু এটা ৰৈ গৈছে তোমালোকে লিখিবা এক্স স্কুৱেৰ এক্স আৰু ধ্ৰুৱকৰ এক্সৰ সহগ আৰু দুয়োফালৰ ধ্ৰুৱক শব্দটো আমাৰ লৈ গৈছে সহগ আৰু এক্স স্কুৱেৰ আৰু এই ধ্ৰুৱক বুলি লিখিবা ধ্ৰুৱকটো লাগিব আমাক ধ্ৰুৱকৰ তুলনা কৰিব লাগিব ইয়াৰ ক্ষেত্ৰত কি আছিল আমাৰ এইটো আছিলে চি আছিলে এইটোৰ লগত তুলনা কি হ'ব এইটো ধ্ৰুৱক পদৰ লগত ধ্ৰুৱক পদৰ তুলনা হ'ব তাৰ মানে কি হ'ব চি ইজ ইকুৱেল টু কি হ'ব
চি ইজ ইকুৱেল টু ইয়াতে আছে চিৰ মানটো কে আলফা বি কে আলফা বিটা বি নহয় বিটা এইখিনি আমি কি কৰিলোঁ এক্স স্কুৱাৰ এক্স আৰু আমি ধ্ৰুৱক পদৰ কি কৰিলোঁ দুয়োফালৰ এক্স স্কুৱাৰৰ হওক এক্সৰ হওক আৰু ধ্ৰুৱক পদ আমি কি কৰোঁ তুলনা কৰি কি পালোঁ এৰ মানটো পালোঁ কে বিৰ মানটো পালোঁ মাইনাছ কে ব্ৰেকেটৰ ভিতৰত আছে আলফা প্লাছ বিটা চিৰ মানটো পালোঁ কি কে ইনটু আলফা ইনটু বিটা এতিয়া তোমালোকে চোৱাচোন কেৰ মানটো কিমান পাইছোঁ আমি এৰ মানটো কে পাইছোঁ বা কেৰ মানটো এ পাইছোঁ ইয়াতে চাবাচোন তোমালোকে বি ইজ ইকুৱেল টু কেৰ কাৰণে আমি কি মান পাতিব পাৰোঁ কেৰ কাৰণে এ লিখিব পাৰোঁ চিম্পল একদম সৰু ল'ৰা ছোৱালী এটাও কৈ দিব কি এইটো কেৰ কাৰণে আমি কি লিখিব পাৰোঁ এ লিখিব পাৰোঁ বা এৰ কাৰণে কে লিখিব পাৰোঁ ইয়াতে আমি এতিয়া কেৰ কাৰণে কি লিখিম কোৱাচোন এইটো মাইনাছটো আছেই কেৰ কাৰণে লিখিম এ আলফা প্লাছ বিটা যেনেকৈ আছে তেনেকৈ লিখি দিয়া সেইফালে একো চেৰ কৰিব নালাগে তোমালোকে এতিয়া চাবা তোমালোকে এইটো বি আছে মাইনাছ এটো ইফালে লৈ আহাচোন তেতিয়াহ'লে ইফালে কি থাকিব তাৰ মানে কি আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি বাই এ এইটো এটা পালোঁ মাইনাছ বি বাই এ এতিয়া তোমালোকে আকৌ চাবা এইটো এই ধ্ৰুৱকৰ লগত আমি ধ্ৰুৱকৰ তুলনা কৰি পেলাই পাইছিলোঁ কি চি ইজ ইকুৱেল টু কে আলফা বিটা পাইছিলোঁ এতিয়া চি ইজ ইকুৱেল টু কেৰ মানটো এ এইটো ক'বই নালাগে এ ইজ ইকুৱেল টু কে এতিয়া কে ইজ ইকুৱেল টু আমি এ লিখিলোঁ আলফা বিটা চিটো এনেকৈ থাকিল চিটো এনেকুৱাকৈ থাকিল তলত আমি আহি গ'ল এইটো আহি গ'ল থাকিল কি আলফা বিটা এইটো আমি 1 নম্বৰ দিলোঁ এইটো কি নম্বৰ দিলোঁ 2 নম্বৰ দিলোঁ এতিয়া এটা কথা মন কৰা তোমালোকে এই আলফা আৰু বিটা কি আছিলেনো আলফা আৰু বিটা আছিলে কি এই বহুপদটোৰ কি আছিলে 0 আছিল এতিয়া আলফা প্লাছ বিটা কি হ'ব আলফা প্লাছ বিটা এইটো কি হ'ব সমান 0 দুটাৰ কি হ'ব 0 দুটাৰ কি হ'ব যোগফল আৰু আলফা ইনটু বিটা 0 দুটাৰ কি হ'ব 0 দুটাৰ পূৰণফল আলফা প্লাছ বিটা এতিয়া তোমালোকে চাবা 0 দুটাৰ কি হৈছে 0 দুটাৰ কি যোগফল ইয়াতে মই লিখি দিছোঁ যোগফল আলফা প্লাছ বিটা মানটো কি পাইছোঁ আমি মাইনাছ ইয়াতে চোৱা এইটো আলফা প্লাছ বিটাৰ মাইনাছ বি বাই এ এতিয়া তোমালোকে যে মাইনাছ ডাল এনেকুৱাকৈ থাকক এই সমীকৰণটো চোৱাচোন বি এই যে বিটো আছে মই ইয়াতে লিখি দিছোঁ দিয়াচোন এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি এই যে সমীকৰণটো মেইন আমি এটা সমীকৰণ এটা লৈ গৈ আছোঁ নে নাই এইটো সমীকৰণ এই সমীকৰণটোৰ বিটো কি মোক কোৱাচোন এক্সৰ হওক এক্সৰ হওকটো কি বি এক্সৰ কি হওক আৰু এইটো এ এইটো কাৰ হওক এক্স স্কুৱাৰৰ হওক এইখিনি 0 দুটাৰ কি যোগফল আলফা প্লাছ বিটাৰ মানটো কি 0 দুটাৰ যোগফল 0 দুটাৰ যোগফল কি হ'ল মাইনাছ বি বাই এ পালোঁ এইটো মাইনাছটো ইয়াতে থাকক বিটো কি বিটো হৈছে এক্সৰ হওক হয় আমি লিখিলোঁ এক্সৰ হওক আৰু ইয়াতে যে তলত আছে এইটো এ কাৰ হওক এক্স স্কুৱাৰৰ হওক তোমালোকে চাওঁ এক্স স্কুৱাৰৰ হওক হয়নে নহয় হকৰ কথাটো মই কৈছিলোঁ তোমালোকক 13x 17x বা যিকোনো হয় এইটো কি হয় আগত যিটো আছে এইটো কি হওক 17টো কি 17টো হওক 13টো হওক এতিয়া চাবাচোন তোমালোকে 4y 4টো কি হওক হয় এতিয়া তোমালোকে চাবা এইটো আমাৰ সমীকৰণত কি আছে bx এইটো কি বিটো কি এক্সৰ হওক ax স্কুৱাৰ এইটো কি এক্স স্কুৱাৰৰ হওক এইটো এ কাৰ হওক এক্স স্কুৱাৰৰ হওক ইয়াতে লিখি দিছোঁ এইখিনি তোমালোকে লিখি লোৱা আলফা প্লাছ বিটা
শূন্য দুটাৰ যোগফল কি হৈছে আমি উলিয়াই পেলাই পাইছোঁ সমীকৰণ মতে পাইছোঁ -b/a এতিয়া b মাইনাসটো ইয়াতে থাকক b2 কি হৈছে xৰ সহগ হৈছে এইটো b2 কি xৰ সহগ আৰু a2 কি হৈছে x² ৰ সহগ এইটো আমি যোগফলটো পালো এতিয়া আমি ইয়াতে লিখি দিছো তোমালোকে চাবা আলফা ইনটু বিটাৰ আমি এইটো কি আলফা ইনটু বিটা c/a এতিয়া তোমালোকে চাবা c/a c2 কি মোক কোৱা তোমালোকে এই সমীকৰণটো চোৱা c2 কি এইটো ধ্ৰুৱক পদ নহয় জানো ধ্ৰুৱক পদ এইটো c2 ধ্ৰুৱক পদ চিৰ তলত কি আছে কোৱা a আছে এইটো কি x ৰ সহগ এইটো x² ৰ কি সহগ এইটো হল আমাৰ এটা যে আছে এই বহুপদ এটা দিয়া আছে বহুপদৰ শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল এইটো আছে ইয়াৰে মেইন কনসেপ্ট বেসিক কনসেপ্ট বুলি কোৱা হয় ইয়াৰ ওপৰতে ভিত্তি কৰি কি হ'ব আমাৰ যিবিলাক অংকবিলাক হ'ব ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই এইবিলাক তোমালোকে চাব লাগিব আৰু অংকবিলাক সহজ তোমালোকে কৰিলে মানে মোৰ লগত যদি কৰি গৈ থকা তোমালোকে নাভাবিবা আমাৰ মেথছৰ একচুয়ালি তেনেকুৱা কি আমাৰ মেথছৰ হওক বা সাইন্সৰ হওক ক্লাছবিলাক তাৰ মানে কি তোমালোকে ভাবিব পাৰা বোলা ক্লাছবিলাক ইমান দীঘল হয় নেকি ক্লাছবিলাক দীঘল হ'বই আমি ক্লাছ কিমান সময় কৰোঁ স্কুলত থাকিলে 40 মিনিট আধা 1 ঘণ্টা ক্লাছ কৰোঁ নে নকৰোঁ 60 মিনিটৰ ক্লাছ কৰোঁ তো ইয়াতে তোমালোকে ভাবিব পাৰা বোলা অনলাইনত 5 মিনিট 10 মিনিটত 5 মিনিট 10 মিনিটত শেষ কৰিব মানে এইটো অসম্ভৱ 5 মিনিটত আৰু 10 মিনিটত যদি আমি মেথছৰ এইবিলাক ক্লাছ শেষ কৰিব পাৰোঁ মানে লগা হয় তেতিয়া পালা মাৰা হ'ব আৰু পালা মাৰাৰ মোৰ ইচ্ছা নাই পালা মাৰি বেলেগে যদি পালা মাৰে মাৰি থাকিব পালা মাৰিব লাগিলে আৰু মই অনলাইনত ইমান কষ্ট কৰি নাহিলোঁ হয় তোমালোকক পঢ়াবৰ কাৰণে তেনেকুৱা আৰু এতিয়া চাবাচোন তোমালোকে আমি ইয়াৰ ৰিলেটেড কিছুমান অংক কৰিম মানে কাম এনেকুৱাকৈ কৰিব লাগে যে কামবিলাক কৰিলে তাৰ মানে কি হয় কাৰোবাৰ যাতে লাভ হয় এতিয়া মই যিখিনি তোমালোকক একদম থুলমূলকৈ বুজাই দিছোঁ লাষ্ট এটা বুজাই দিছোঁ দিয়াচোন বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক তেনেকুৱা px আছে px ৰ এটা ax² + bx + c এইটো কি আমি বহুপদ এটা ললো বহুপদ এটা পাইছো যত a কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে আৰু ইয়াত এনেকুৱা হ'ব a b c এনেকুৱা কৈ যে আমি লিখিছিলো বিলংস টু আৰু এনেকুৱা কৈ এতিয়া তোমালোকে চাবা ইয়াৰ এই বহুপদৰ আমি শূন্য দুটা লৈছো শূন্য দুটা কি বুলি ধৰিছো আলফা আৰু বিটা বুলি আমি কি কৰিছো ভাবি লৈছো আলফা বিটা এতিয়া চাবাচোন x - আলফা আৰু x - বিটা px ৰ এটা কি px ৰ উৎপাদক আলফা x - আলফা আৰু x - বিটা px ৰ উৎপাদক তেনেকুৱা এতিয়া আমি ইয়াতে কেনেকৈ লিখিলো ax² + bx + c = k এইটো আনিলো ইয়াতে এইটো আহিল ইয়াতে মাল্টিপ্লাই কৰিম আমি k হল ইয়াতে k টো থাকিলে ব্ৰেকেটৰ ভিতৰত এই যে x ৰে এহিনিক মাল্টিপ্লাই কৰিছো এনেকুৱাকৈ x ৰে এইটোৰে এই গোটেইখিনিক মাল্টিপ্লাই কৰিম মাইনাস আলফা ৰে গোটেইখিনিক মাল্টিপ্লাই কৰিম এনেকৈ কৰি আমি কি পালো এটা ইকুৱেশ্যন পালো এতিয়া তোমালোকে এই ইকুৱেশ্যনটো যে আছে আমাৰ এই ইকুৱেশ্যনটো তুলনা কৰিব লাগিব x² ৰ সহগৰ লগত x² ৰ সহগ x ৰ সহগৰ লগত x ৰ সহগ আৰু ধ্ৰুৱক পদৰ লগত ধ্ৰুৱক পদ আমি কি কৰিছো তুলনা কৰিছো কম্পেয়াৰ কৰাৰ ফলত আমি কি পালো ইয়াতে বিভিন্ন ধৰণৰ কিবা আমি কি পালো যে মান কিছুমান পালো আৰু আলফা প্লাস বিটাৰ মান কিবা এটা পালো তাৰপিছত আলফা ইনটু বিটাৰ মান কিবা এটা পালো এতিয়া এই মানটো পালো এই শুদ্ধ নে শুদ্ধ বা কেনেকুৱা হিচাপত পালো ইয়াতে এতিয়া দি দিছো আলফা প্লাস বিটা কি শূন্য দুটাৰ যোগফল আমি দিলো আলফা প্লাস বিটা এতিয়া তোমালোকে চাবা -b/a আমি পালো -b টো কি -b টো ax² + bx + c এইটো সমীকৰণ এতিয়া b টো কি b টো হৈছে x ৰ সহগ এটা লিখিছো x ৰ সহগ তাৰপিছত a টো কি x² ৰ সহগ ঠিক আছে তাৰপিছত শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা c/a c টো কি c টো হৈছে আমাৰ কি ধ্ৰুৱক পদ আৰু x এইটো কি এইটো কি a হৈছে আমাৰ কি x² ৰ সহগ এইটো হল তাৰ কি মেইন একদম বেসিক কনসেপ্ট তোমালোকে এতিয়া এইখিনি নোট ডাউন কৰা আমি নেক্সট ইয়াৰ লগত ৰিলেচন থকা এটা অংক এটা আমি ম্যাথছ এটা আমি কৰিম এইখিনি তোমালোকে ভিডিওটো পজ কৰা ভিডিওটো পজ কৰি পেলাই তোমালোকে লিখি লোৱা
এতিয়া তোমালোকে চাবাচোন এতিয়া তোমালোকে চাবা অংক এটা কৰিম আমি x স্কয়াৰ মাইনাস টুৱাইছ x আৰু মাইনাস 8 এক নম্বৰ অংক তোমাৰ অনুশীলনী অনুশীলনী 2.2 অনুশীলনী 2.2 এক নম্বৰ অংকটো আছে x স্কয়াৰ মাইনাস টুৱাইছ x মাইনাস 8 এতিয়া তোমালোকে জানা এনেকুৱা অংক থাকিলে তাৰ মানে কি কৰিব লাগে এইটো আৰু এইটো কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে মাল্টিপ্লাই কৰিলে কি হ'ল x স্কয়াৰ ইনটু 8 কিমান পালো আমি 8 x স্কয়াৰ এইবিলাক আৰু নকলেও হয় কিন্তু মই কৈ দিছো তোমালোক এইটো এনেকৈ ৰাখা ইয়াক এতিয়া ভাঙিব লাগিব এনেকৈ এইটো চোৱা দুটা বক্স বনাই লবা ইয়াতে কি আছে এইটো 8 ইয়াতে কি আছে x ইয়াতে x টো লিখি লোৱা x into x স্কয়াৰ এইটো 8ক তোমালোকে কিবা কিবি কয় এনেকৈ লিখিব পাৰা 2 into 4 8 2 into 2 এনেকৈ ইয়াতে এতিয়া তোমালোকে লিখাছন ইয়াতে 4x 2 তাৰ মানে কি 4x into 2x কিমান হ'ল 8x স্কয়াৰ হয়নে এনেকৈ এতিয়া তোমালোকে ইয়াতে চোৱা আমি এইটো কেনেকৈ যোগ বিয়োগ কৰিলে যোগ বা বিয়োগ কৰিলে আমাক কি লাগিব এনেকুৱা লাগিব আমি যদি এইটো এনেকৈ কৰো 4x plus twice x এহিনৰ মানটো কি হ'ব নিশ্চয় minus twice x তাৰ মানে আমাৰ ইয়াতে আমি পাতিব পাৰিম x স্কয়াৰ is equal to কি লিখিম আমি minus 4x plus twice x 8 এইটো তাৰ পিছত x টো এই টাৰ্মটোৰ পৰা সোৱা কিবা কমন যাবনে তোমালোক সোৱাচোন কি কমন যায় x কমন যাব x কমন গলে চাবা ইয়াতে দুটা x আছিল এটা x কমন গল ভিতৰত থাকিল এটা x এডাল কি মাইনাস চিন দিলো এই x টো কমন গল থাকিল কি 4 পাইছা বুজি x স্কয়াৰ minus 4x x স্কয়াৰৰ পৰা কি কমন ইয়াৰ পৰা এই দুটা টাৰ্মৰ পৰা কি কমন যাব ইয়াৰ পৰা যাব x কমন গল থাকিল কি x এডাল মাইনাস চিন মাইনাস থাকিল x টো কমন গলে কি হ'ব 4 থাকিল এডাল কি চিন প্লাস চিন দিলো প্লাস চিন ডাল ইয়াতে 2x আৰু 8 আছে কি কমন যাব 2x ৰ পৰা 2 এটা কমন গল ইয়াতে থাকিল x 8 ৰ পৰা 2 কমন গল কি থাকিল 4 এইটো টাৰ্ম আৰু এইটো টাৰ্মৰ পৰা তোমালোকে চোৱাচোন কি কমন যাব x minus 4 এইটো হ'ব আৰু x plus 2 আমি এইটো পালো এতিয়া তোমালোকে চাবা x স্কয়াৰ minus twice x minus 8 এই যে আছে এই বহুপদটো ই কেতিয়া শূন্য হ'ব কেতিয়া শূন্য হ'ব তোমালোক গম পাইছা x minus 4 is equal to 0 হ'ব লাগিব বা x plus 2 is equal to কি হ'ব লাগিব 0 হ'ব লাগিব x is equal to কি হ'ব minus 4 to সমান চিহ্নৰ হেইফালে গলে কি হৈ যাব minus to plus হৈ যায় ইয়াতে minus 4 to কি হৈ গল plus 4 হৈ গল ইয়াতে x is equal to কি হৈ গল plus 2 আছে কি হৈ গল minus 2 হৈ গল তাৰ মানে এতিয়া কি আছে শূন্য দুটা আমি কি আছো শূন্য দুটা এই সমীকৰণটোৰ শূন্য যে কি আলফা আৰু বিটা আমি ধৰিছিলো তে আলফাৰ মানটো কি হ'ব কোৱাচোন 4 আৰু বিটাৰ মানটো কি হ'ব -2 আলফাৰ মানটো হ'ব কি 4 বিটাৰ মানটো কি হ'ব -2 এতিয়া মূল দুটাৰ বা শূন্য দুটাৰ শূন্য দুটাৰ কি যোগফল ডেফিনেশন মতে শূন্য দুটাৰ যোগফল কি আছিল শূন্য দুটাৰ যোগফল আছিল কি আলফা প্লাস বিটা আলফাৰ মান কিমান 4 আলফাৰ মান 4 বিটাৰ মান -2 4 ৰ পৰা -2 গলে কি হ'ল 2 এতিয়া তোমালোকে চোৱা আমি আৰু এটা পাইছিলো কেনেকুৱা এই 2 টোক আমি কেনেকৈ আমি চাব পাৰিম আমি যে লৈছিলো হক এনেকৈ ax স্কয়াৰ প্লাস bx প্লাস c ইয়াতে যে আমি লৈছিলো কি লৈছিলো মাইনাস চিহ্ন এডাল আছিল ইয়াতে আমি লিখিছো যে কি x ৰ হক আৰু x স্কয়াৰৰ হক এনেকুৱা যোগ কৰতে মানে শূন্য দুটা যোগফল আমি এনেকুৱা পাইছিলো নে x ৰ হক আৰু x স্কয়াৰৰ হক এটো x দে
তোমালোকে ভালদৰে আঁকিবা x স্কোৱাৰ হওক এতিয়া তোমালোকে ইয়াতে চোৱাচোন মাইনাছ ইয়াতে দিলোঁ আমি এক্সৰ হওক কি আছে সমীকৰণটোত এক্সৰ হওক আছে -2 দিলোঁ ইয়াতে -2 এক্স স্কোৱাৰৰ হওক কি আছে এক্স স্কোৱাৰৰ হওক আছে 1 এতিয়া মাইনাছে মাইনাছে কি হৈছে প্লাছ ওপৰত থাকিল 2 তলত থাকিল 1 আল্টিমেটলি কি হৈ গ'ল 2 চোৱা মিলিছেনে নাই এইটো এতিয়া তাৰপিছত চাবা আকৌ মই সেইটো ফালে দিছোঁ 0 দুটাৰ কি পূৰণফল তোমালোকে ভালদৰে লিখিবা দেই পৰীক্ষাত হেণ্ডৰাইটিং বহুত কিন্তু হেৰি হয় হেণ্ডৰাইটিং চোৱা যায় ভাল হেণ্ডৰাইটিং তোমালোকে লিখিবা 0 দুটাৰ পূৰণফল কি আলফা ইনটু বিটা আমাৰ কি আছিলে c/a হয় এতিয়া আমি সেইটো পিছত চাম আলফা ইনটু বিটাৰ মানটো চোৱা তোমালোকে আলফাৰ মানটো বহাই দিয়া 4 পাইছোঁৱেই যিহেতু 4 ইনটু বিটাৰ মানটো কি -2 আমি পালোঁ কিমান 8 এতিয়া তোমালোকে চাবা আমাৰ এই সূত্ৰমতে কি আছিলে ধ্ৰুৱক পদ আছিলে ধ্ৰুৱক পদ c এটা আছিলে তাৰপিছত কি আছিলে x স্কোৱাৰৰ হওক আছিলে x স্কোৱাৰৰ হওক আছিলে এতিয়া ধ্ৰুৱক পদ কি এই সমীকৰণটো ধ্ৰুৱক পদ কি এইটো তোমালোকে চোৱা ax স্কোৱাৰ -bx - c ধ্ৰুৱক পদটো কি এইটো এই পৰীক্ষাত লিখিলে তোমালোকে এনেকৈ লিখিবা মাইনাছ ব্ৰেকেটত লিখিব লাগে সেইটো তোমালোকে নেক্সট যেতিয়া পঢ়াই যাম তেতিয়া তোমালোকে গম পাবা ইয়াতে এতিয়া এইটো গম পালে হ'ল যে ইয়াত ধ্ৰুৱক পদটো কি আছে ধ্ৰুৱক পদটো আছে 8 আৰু x স্কোৱাৰৰ হওক কি আছে x স্কোৱাৰৰ হওক আছে কি ইয়াতে কি আছে 1 আছে x স্কোৱাৰৰ হওক 1 আছে ধ্ৰুৱক পদটো আছে ইয়াতে মাইনাছ লাগিব ধ্ৰুৱক পদটো -8 ধ্ৰুৱক পদটো হৈছে -8 x স্কোৱাৰ হওক হৈছে কি 1 এতিয়া ইয়াতে কি হ'ল -8 চোৱা এইটো এনেদৰে আমি কি অংকবিলাক কৰি গৈ থাকিব লাগিব ইয়াৰ এতিয়া নেক্সট যিটো আছে এই 2 নম্বৰ অংকটো এতিয়া 2 নম্বৰ অংকটো আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে এইখিনি লিখি লোৱা এতিয়া 2 নম্বৰ অংকটো আমি চাওঁ 2 নম্বৰ অংকটো দিছে কি অনুশীলনী মতে আমি গৈ আছোঁ এইখিনি তোমালোকে লিখি ল'বা দেই ভিডিঅ'টো পজ কৰি পেলাই লিখি ল'বা কাৰণ এতিয়া মই তোমালোকে লিখি থকালৈ যদি মই আৰু বাট চাই থাকোঁ বহুত সময় যাব এনে আমাৰ ভিডিঅ'বিলাক দীঘল হয় এতিয়া নেক্সট সেই 2.2 যে আছে 2.2 অনুশীলনীৰে 2 নম্বৰ অংকটো তোমালোকে চাব লাগিব তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে সদায় যেতিয়া পঢ়িবা নহয় সদায় যেতিয়া পঢ়িবা তোমালোকে পঢ়িলে মেথছটো তাৰমানে গধূলি তোমালোকে মানে কি পঢ়াৰ লগে লগে মেথছটো উলিয়াই নল'বা মেথছটো উলিয়াই ল'বা ৰাতিকৈ অলপ 9-10 বজাত মেথছটো তোমালোকে উলিয়াই ল'বা উলিয়াই ল'লে তোমালোকে তেনেকুৱাকৈ গম পাবা এতিয়া 2 নম্বৰ যিটো আছে সেইটো 2 নম্বৰ ইকুৱেশ্যনটো আছে 4x স্কোৱাৰ 4x স্কোৱাৰ 4s স্কোৱাৰ -4as + 1 এইটো আমাৰ কি আছে 2 নম্বৰ সমীকৰণ আছে এইটো আমি কেনেকৈ সমাধান কৰিম এতিয়া তোমালোকে চাবা ইয়াক এতিয়া আমি কি কৰিম ভাঙিব লাগিব এতিয়া চাবা তোমালোকে এইটো যে আছে এইটো আৰু এইটোক মাল্টিপ্লাই কৰি দিয়া 4a স্কোৱাৰ * 1 = কি 4a স্কোৱাৰ ইয়াকে এনেকুৱা কৰি লোৱা তোমালোকে বক্সবিলাক ভালদৰে আঁকিবা ইয়াতে এছ দিলোঁ ইয়াতে এছ দিলোঁ এতিয়া 4ক আমি ভাঙিলে কি হ'ব 2 এতিয়া তোমালোকে চোৱা এই টুৱাইছ এছ আৰু টুৱাইছ এছ এনেকুৱা কৰা যিটো কৰিলে আমি কি পাম 4s পাম তাৰমানে -2s - 2s তাৰমানে মাইনাছ কি 4s এইটো এতিয়া তোমালোকে চাওঁ 4s স্কোৱাৰ -2s + 1 ইয়াতে কি কমন যাব তোমালোকে চোৱাচোন ইয়াতে আছে 4s স্কোৱাৰ আছে -2s আছে ইয়াতে আমি 2sটোৱে কমন যাব 2s কমন গ'লে কি হ'ব 2ৰ পৰা 4ৰ পৰা 2 কমন গ'লে 2 থাকিল 2টা এছৰ পৰা এটা এছ গ'ল কি হ'ল এছ হ'ল 2sটো কমন গ'লে কি হ'ল -1 থাকিল ইয়াতে মাইনাছ এনেকৈ দিলোঁ 1টো কমন ল'লোঁ এইখিনিৰ পৰা 1 কমন ল'লে ইয়াতে কি থাকিল টুৱাইছ এছ থাকিল ইয়াতে কি আছে মাইনাছ আছে ভিতৰত কি লাগিব আমাক মাইনাছ লাগিব মাইনাছে প্লাছ এনেকুৱা এইটো এতিয়া তোমালোকৰ এইটো টাৰ্ম আৰু এইটো টাৰ্মৰ পৰা কি কমন যাব কমন যোৱাটো হৈছে কি টুৱাইছ এছ -1 এইটো কমন গ'ল আৰু টুৱাইছ এছ
-1 এইটো কমন গ'ল এতিয়া এই যে বহুপদটো আছে বহুপদটোৰ কি হ'ব এই যে বহুপদটো আছে আমি এনেকৈ স্যাৰ p স্কয়াৰ -4s + 1 এই বহুপদটোৰ আমি কি শূন্য কেতিয়া হ'ব গম পাইছানে শূন্য কেতিয়া হ'ব এই বহুটো শূন্য কেতিয়া হ'ব এই যেতিয়া twice s - 1 = 0 বা twice s - 1 = 0 এইটো 0 হ'ব ইদাৰ এইটো 0 হ'ব অৰ এইটো 0 হ'ব এইটো 0 বা এইটো 0 এতিয়া তোমালোকে চোৱা twice s = কি হ'ব -1 টো হিফালে গ'লে কি হ'ব +1 s কি হ'ব 2 টো তলত গুচি যাব 1/2 এখিনি এইটো কি হ'ব সেম twice s = -1 টো হিফালে গ'লে কি হ'ব +1 হ'ব s = কি হ'ব হাফ হ'ল এইটো আমি কি পালো শূন্য দুটা পালো আলফা বিটাৰ মানটো পালো আলফা আৰু বিটাৰ মান শূন্য দুটা এটা তোমালোকে লিখিব পাৰি অল খজাই মিলি লিখিবা শূন্য দুটা কি আলফা বিটা হয় এতিয়া আলফাৰ মানটো কিমান পালা তোমালোকে পালা হাফ বিটাৰ মানটো কিমান পালা এইটোৰ মানটো হাফ পালা এতিয়া আমাৰ কি শূন্য দুটাৰ যোগফলটো চাও দিয়াচোন আমি এইটো পালো শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল কি হ'ব আমি জানো আলফা প্লাস বিটা আলফাৰ মান কিমান হাফ আছে বিটাৰ মান কি আছে হাফ আছে লসাগু ললো 2 হ'ল ওপৰত কি হ'ল ইয়াতে 1 হ'ল ইয়াতে 1 হ'ল কি হ'ল ওপৰত হ'ল 2 তলত হ'ল 2 আলটিমেটলি কিমান হ'ল আমি 1 পালো হয় আমি ফৰ্মুলা মতে কি পাইছিলো আমাৰ যে ফৰ্মুলা এটা আছিল ফৰ্মুলা মতে আমি পাইছিলো কি আছিল এটো এস আমি ইয়াতে কি পাম এতিয়া তাতে আছিল এসৰ হগ আছিল আমাৰ ইয়াতে হ'ব এসৰ হগ আৰু ইয়াতে কি হ'ব x স্কয়াৰৰ হগ সোৱা তোমালোকে এসৰ হগ কি আছে -4 আৰু স্কয়াৰৰ হগ কি আছে 4 ইয়াতে আমাৰ ফৰ্মুলাত ইয়াতে মাইনাসটো থাকে দেই মাইনাসটো এৰি নাযাব যে -b/ এইটো নাছিল জানো মাইনাসটো এটা থাকিব ফৰ্মুলাৰ কাৰণে এইটো মাইনাসটো এটা ফৰ্মুলাৰ কাৰণে থাকিল আৰু এসৰ হগ আছিল -4 এতিয়া তোমালোকে চা মাইনাসে মাইনাস কি হ'ব +4 তলত থাকিলে 4 কাটাকাটি কৰিলে কি হ'ব 1 হ'ব চোৱা নেক্সট পুৰণ ফলটো চাই লোৱাচোন আলফা বিটা আলফা ইনটু বিটা কি হ'ব এতিয়া তোমালোক পুৰণ কৰা হাফ ইনটু হাফ এটো কি হল তলত দুটা পূৰণ কৰা ওপৰে ওপৰে পূৰণ কৰা 2 2 গুণ 4 1 1 গুণ 1 এটো কি হ'ল মূল দুটাৰ মানে শূন্য দুটাৰ পূৰণফল সৰি শূন্য দুটাৰ পূৰণফল কি হৈ গ'ল 1/4 হ'ল ইয়াতে আমাৰ আমি যে সূত্ৰ মতে উলিয়াইছিলো ইয়াতে কি ধ্ৰুৱক পদৰ হক এটো লিখা ধ্ৰুৱক পদৰ হক বাই এইটোৰ হক হ'ব কিহৰ হক স্কয়াৰৰ হক তোমালোকে অলপ ভালদৰে লিখিবা ধ্ৰুৱক পদৰ হক কি 1 সৰি ধ্ৰুৱক পদৰ হক নে ধ্ৰুৱক পদ এইটো মোক মতে বুলিছে এইটো ধ্ৰুৱক পদৰ হক নহয় এইটো ধ্ৰুৱক পদ 1 আৰু স্কয়াৰৰ হক হ'ল কি 4 এইটো 1/4 এনেদৰে উলিয়াব লাগিব মই ভাবিছোঁ তোমালোকে এই যিখিনি আমি পঢ়ালো আজি ক্লাছটোত সেইখিনি তোমালোকে বুজি পাইছা আৰু বুজি পোৱা নাই যদি তোমালোকে কিন্তু অলপ চাবা ভিডিওটো দুবাৰমান চালে কিন্তু বুজি পোৱা যায় মই ভাবিছোঁ তোমালোকে যিখিনি মই মোৰ পক্ষে সম্ভৱ হৈছে সেইখিনি মই বুজাইছোঁ আৰু মই ভাবিছোঁ যে তোমালোকৰ খুটি নাতি ৰ'ব নালাগে কিন্তু প্ৰেক্টিছ কৰিব লাগিব তোমালোকে মই সদায় কওঁ প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট তোমালোকে প্ৰেক্টিছ কৰি গৈ থাকিবা আৰু তোমালোকে যে উপকৃত হ'লে মোৰ ভাল লাগিব থেংক ইউ